প্ৰথম সিদ্ধান্তটো হ'ল যে আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো কিষাণ নিধিৰ ধন, ইয়াৰ অসমৰ হিতাধিকাৰীসকলে এই ধন পোৱাৰ ক্ষেত্ৰত এটা কাৰিকৰী অসুবিধা আছিল যে আমাৰ বহু অঞ্চলৰ মাটি জৰীপ হোৱা নাই, নোহোৱাৰ কাৰণে মানুহৰ হাতত পট্টা নাই, আৰু বহু অঞ্চলত মানুহৰ হাতত একচুনীয়া পট্টা আছে বা আগৰ তৌজিবাহী খাজানা দিয়াৰ ৰচিদখন আছে, আৰু বনাঞ্চলসমূহত যিবিলাকত ফৰেষ্ট ৰাইট এক্ট মতে যিসকল কৃষক তেওঁলোকে ফৰেষ্ট ৰাইটটো পোৱাৰ কাৰণে, টাইটেল পোৱাৰ কাৰণে যোগ্য, কিন্তু কাগজখন তেওঁলোকে পোৱা নাই। এই নথি পত্ৰখিনি নথকাৰ কাৰণে তেওঁলোকে PM কিষাণৰ পৰা বঞ্চিত হৈ আছে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে একচনীয়া পট্টাখন আৰু তৌজিবাহী পট্টাখনো এই কিষাণ কৃষক নিধিৰ ধন পোৱাৰ কাৰণে এইখিনিও বিবেচিত হ'ব। লগতে ফৰেষ্ট বনাঞ্চলৰ অধিকাৰ আইনৰ অধীনত যিসকল যোগ্য বিবেচিত হৈছে, যিসকল ইলিজিবল ফৰেষ্ট অধিকাৰ আইনৰ অধীনত অধিকাৰ পোৱাৰ কাৰণে যিখিনি যোগ্য খেতিয়ক আছে, তেওঁলোকেও এই প্ৰধানমন্ত্ৰীৰ কিষাণ মান নিধিৰ ধন পোৱাৰ কাৰণে তেওঁলোকক যোগ্য বিবেচনা কৰা হ'ব। আমাৰ এখন লেণ্ড পলিচি আছে, লেণ্ড পলিচিখন মতেও যিসকল ভূমিহীন খেতিয়ক, তেওঁলোকৰ হাতত হয়তো দখলত ভূমি আছে, তেওঁলোক খেতি কৰি আছে, তেওঁলোকেও এই কিষাণ যিটো মান নিধিৰ ধন, প্ৰধানমন্ত্ৰী কিষাণ ধনটো পাবৰ কাৰণে তেওঁলোককো যোগ্য বিবেচনা কৰা হ'ব। ইয়াৰ উপৰিও যিসকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে বা অন্য ধৰণৰ উদ্যান শস্যৰ খেতিয়ক আছে, এই উদ্যান শস্যৰ খেতিয়কসকলো তেওঁলোক ইয়াৰ অধীনত বিবেচিত হ'ব। আনকি কিছুসংখ্যক খেতিয়ক আছে যিসকলে লাখেৰাজ মাটিত বা দেৱোত্তৰ মাটিত খেতি কৰি আছে, তেওঁলোকৰ হাতত কাগজ নাই, তেওঁলোকৰ হাতত মাটিৰ পট্টাখন নাই। এনেধৰণে লাখেৰাজ বা দেৱোত্তৰ মাটিত খেতি কৰি থকা খেতিয়কসকলকো এই নিধিৰ অধীনত, প্ৰধানমন্ত্ৰীৰ নিধিৰ অধীনত তেওঁলোককো যোগ্য বিবেচিত কৰা হ'ব। আৰু গোটেই তালিকাখনত এই নামসমূহ সংযোজিত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে যিসকল ইনএলিজিবল, সেইসকল খেতিয়কৰ নাম, অযোগ্য থকা বহু খেতিয়কৰ নাম তালিকাখনৰ পৰা বাদ দিয়া হৈছে, আৰু যোগ্য খেতিয়কসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব, যাতে প্ৰকৃত খেতিয়কসকলে এই PM কিষাণ স্কিমৰ অধীনত তেওঁলোকে চৰকাৰৰ পৰা সাহায্যখিনি পায়। দ্বিতীয় এটা সিদ্ধান্ত আমাৰ শিক্ষা বিভাগক লৈ পেলাই আছে। এই শিক্ষা বিভাগৰ অধীনত আমাৰ সংবিধানৰ 73rd এমেণ্ডমেণ্টে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক যিসমূহ ছাবজেক্টত অধিকাৰ প্ৰদান কৰিছে, যিসমূহ বিষয়ত তেওঁলোকৰ এক্সিকিউটিভ পাৱাৰ দিছে, তাৰ ভিতৰত প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, এডাল্ট এডুকেশ্যন আৰু ভকেশ্যনেল শিক্ষাও অন্তৰ্ভুক্ত আছে। কিন্তু এতিয়ালৈকে এইখিনিত কাম কাজত, শিক্ষা শিতান্তত আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক জড়িত কৰোৱা নাছিলোঁ। কিন্তু আজিৰ এটা কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা প্ৰত্যেক জিলাত ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এখন গঠন হ'ব, য'ত চেয়াৰমেন হ'ব জিলা পৰিষদৰ সভাপতিগৰাকী, আৰু য'ত প্ৰত্যেক জিলাত এখন ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন হ'ব। তাত জিলা পৰিষদ, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জিলা পৰিষদৰ সভাপতিগৰাকী, CEO গৰাকী, যিজন ADC থাকে, ইনচাৰ্জ এডুকেশ্যন তেওঁ থাকিব, জিলা শিক্ষা বিষয়া তাত উপস্থিত থাকে, তাত সেই কমিটিখনত থাকিব, তাৰমানে ISO থাকিব, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো থাকিব, তাত এজন ছ'চিয়েল ৱৰ্কাৰো থাকিব, আৰু এই কমিটিখনে সামগ্ৰিকভাৱে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ তেওঁলোকে সময়ে সময়ে মিটিং অনুষ্ঠিত কৰি পৰ্যালোচনা কৰিব। মূল অবজেক্টিভটো হৈছে যে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত থকা শিক্ষানুষ্ঠানসমূহত টিচাৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট, তাত থকা খোৱা পানীৰ সমস্যা, তাত থকা বিজুলী সংযোগৰ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই জিলা পৰ্যায়ৰ কমিটিখনে কাম কৰিব। ইয়াৰ উপৰি প্ৰত্যেকটো ব্লকত, খণ্ডত একোখনকৈ ব্লক
ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন থাকিব, য'ত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীগৰাকী চেয়াৰমেন হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু BDO খণ্ড উন্নয়ন বিষয়াগৰাকীও তাত সদস্য হিচাপে থাকিব, জিলা খণ্ড আমাৰ যি প্ৰাথমিক শিক্ষা বিষয়া থাকে তেখেতো তাত সদস্য হিচাপে থাকিব। আৰু এই কমিটিখনৰ জৰিয়তে আমি একেবাৰে তৃণমূল পৰ্যায়ত স্কুলসমূহৰ সমস্যাসমূহ এড্ৰেছ কৰাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা আমি গ্ৰহণ কৰিম। চেয়াৰমেন আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনগৰাকী এই ব্লক পৰ্যায়ৰ কমিটিখনৰ চেয়াৰমেন হ'ব। হৈছে ইয়াৰ পাছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে যে সাধাৰণতে আমি বিভিন্ন কামৰ কাৰণে নদীৰ পলসুৱা মাটিটো আমি সংগ্ৰহ কৰিব লগা হয়, সেইটোৰ দ্বাৰা বিভিন্ন কাম কাজ হয়। কিন্তু এই নদীৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ যি পলসুৱা মাটি আছিল এইটোও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আধাৰত থকাৰ কাৰণে ইয়াৰ মহল আদিৰ যি আবণ্টন হয় সেইটো বন বিভাগে কৰে কাৰণে ইয়াত বহুখিনি সমস্যা দেখা দিয়ে। কিন্তু আমাৰ বাবে এইটো প্ৰয়োজন যে বানপানী গৰাখহনীয়া ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে নদীৰ পৰা আমি যিমান তাত জমা হোৱা পলস আমি সময়ে সময়ে আঁতৰাই থাকিব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল, নদীখনৰ মেনেজমেণ্টটো সুবিধাজনক হয়। কিন্তু এই বিষয়টো এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ হয়, মহল হয়, তাতকৈ লৈ বহুত কেছ মোকৰ্দমা হয়। মানুহে সহজভাৱে এই নদীৰ যিটো পলস বা চিল্ট, যিটো টেকনিকেলি অৰ্ডিনেৰী ক্লে বুলি কোৱা যায় নদীৰ, সেইটো উঠোৱাৰ ক্ষেত্ৰতো বহুখিনি যিখিনি জটিলতা আছিল এইখিনি সৰলীকৰণ কৰাৰ কাৰণে আজিৰ পৰা অসম চৰকাৰে জিলাৰ উপায়ুক্তগৰাকীক এই নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত তেখেতক কৰ্তৃত্ব প্ৰদান কৰিছে। তেখেতেই টেণ্ডাৰ কৰি তেখেতেই সেইটোৰ ওপৰত আবণ্টন দিব পাৰিব। তাৰ কাৰণে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট বা মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টলৈ আহিবৰ কোনো দৰকাৰ নাই, তাৰ কাৰণে বেলেগ কোনো টেণ্ডাৰ নহয়। জিলা উপায়ুক্তগৰাকীকে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কিন্তু বালিৰ ক্ষেত্ৰত নহয়, যিটোক আমি অৰ্ডিনেৰী চেণ্ড বুলি কওঁ, অৰ্ডিনেৰী চেণ্ড বা অন্য শিল বালি এইবিলাক আগত যেনেধৰণে আছিলে সদ্যহতে সেইখিনি তেনেকুৱাকৈ থাকিব। কিন্তু নদীৰ পলসুৱা মাটিৰ ক্ষেত্ৰত আমি জিলাৰ উপায়ুক্তগৰাকীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছোঁ যে তেখেতে এইখিনিৰ আবণ্টন দিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় হুকুম যি প্ৰয়োজন হয় সেইখিনিও তেওঁলোকে দিব পাৰিব। ইতিমধ্যে যোৱা 10 জুলাই তাৰিখে আমাৰ যিটো 2 মাহ সম্পূৰ্ণ হৈছিল তেতিয়া অনুষ্ঠিত হোৱা বিশেষ কেবিনেটত এটা কথা আলোচনা হৈছিল আৰু যিটো মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত ঘোষণাও কৰিছিল তাৰ সেইটো হ'ল যে প্ৰশাসনিক এটা সংস্কাৰ। আমাৰ বিভিন্ন প্ৰজেক্ট বা প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সততে অভিযোগ উঠে যে প্ৰকল্পটোত অনুমোদন জনাওঁতে বহুত দেৰি হয়। এটা প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়াত 10খন 20খন 25খন টেবুল বাগৰিব লাগে বুলি বিভিন্ন অভিযোগ উত্থাপন হয়। এতেকে এই প্ৰক্ৰিয়াটো সৰলীকৰণ কৰাৰ কাৰণে ইতিমধ্যে যোৱা 10 জুলাইত যিখিনি আলোচনা হৈছিল সেই 10 জুলাইত হোৱা আলোচনাখিনিৰ ভিত্তিত ইতিমধ্যে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যে প্ৰত্যেক ডিপাৰ্টমেণ্টত একোখনকৈ ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি থাকিব, যিখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব, যিখন ফাইনেন্স কমিটিয়ে তেওঁলোকে 2 কোটিলৈকে যিকোনো প্ৰজেক্টৰ ক্ষেত্ৰত সেই কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰিব। কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰি তাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিব পাৰিব আৰু টেকনিকেল ডিপাৰ্টমেণ্টটোৱে সেই DPRত টেকনিকেল চেংচনটো দিব। তো 2 কোটিলৈকে আমি ডিপাৰ্টমেণ্টতে সকলোখিনি হ'ব, তাৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে যোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পাছৰ উপৰিও এখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব, যিখন মুখ্য সচিবৰ চিফ ছেক্ৰেটাৰীৰ অধ্যক্ষতাত সেই ষ্টেণ্ডিং ফাইনেন্স কমিটিখন থাকিব, য'ত 2 কোটিৰ পৰা 10 কোটি টকালৈকে যিমানবিলাক প্ৰজেক্ট হ'ব সেই প্ৰজেক্টবিলাক তাতে অনুমোদন দিয়া হ'ব। তাৰ কাৰণেও ফাইলটো বিভিন্ন টেবুল বাগৰি ফুৰিবৰ দৰকাৰ নাই। ইয়াৰ পাছত
ইয়াতকৈ ওপৰ লেভেলৰ যিটো ধৰি লওক 10 কোটিতকৈ ওপৰ কিন্তু 100 কোটিতকৈ তলৰ এইবিলাকৰ কাৰণে এখন স্পেচিয়েল ষ্টেণ্ডিং কমিটি থাকিব সেই স্পেচিয়েল ষ্টেণ্ডিং কমিটিখনৰ অধ্যক্ষ পদত থাকিব মাননীয় বিত্তমন্ত্ৰী আৰু তাত সেই পৰিমাণৰ যিটো প্ৰকল্প হয় যে যদি 10 কোটিৰ পৰা 100 কোটি টকাৰ ভিতৰত হয় তাতে এপ্ৰাইজেল হ'ব এপ্ৰাইজেল হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ তাত গৈ পেলাই অনুমোদন হ'ব মুখ্যমন্ত্ৰী এপ্ৰুভেল দিব এপ্ৰাইজেলটো কমিটিখনত হ'ব অনুমোদনটো মুখ্যমন্ত্ৰীৰ লেভেলত হ'ব আৰু 100 কোটিতকৈ ওপৰৰ যিবিলাক প্ৰজেক্ট হয় এই প্ৰজেক্টবিলাক পোনপটীয়াকৈ এইবিলাক কেবিনেটত আহিব আৰু এই কমিটিবিলাকত যাতে খুব খৰতকীয়াভাৱে আমাৰ প্ৰজেক্টসমূহ যাতে ক্লিয়াৰ কৰিব পৰা যায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যেনেকৈ আজি আমি প্ৰত্যেক বুধবাৰে কেবিনেট অনুষ্ঠিত কৰি আমি এটাৰ পাছত এটা সিদ্ধান্ত খৰতকীয়াভাৱে গ্ৰহণো কৰিছোঁ কাৰ্যকৰীও কৰিছোঁ ঠিক তেনেকৈ এই ডিপাৰ্টমেণ্টেল ফাইনেন্স কমিটিখন প্ৰত্যেক সোমবাৰৰ দিনা অনুষ্ঠিত হ'ব ইয়াৰ পাছত যিখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব চিফ ছেক্ৰেটাৰীৰ অধ্যক্ষতাত সেইখনৰ মিটিং হ'ব প্ৰত্যেক মঙলবাৰে ইয়াৰ পাছত যিখন স্পেচিয়েল ষ্টেণ্ডিং কমিটি থাকিব বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত সেইখনৰ মিটিং হ'ব প্ৰত্যেক বৃহস্পতিবাৰে অৰ্থাৎ সোমবাৰে ডিপাৰ্টমেণ্টেল ফাইনেন্স কমিটিৰ মিটিং হ'ব মঙলবাৰে ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং হ'ব বুধবাৰটো আমাৰ কেবিনেট থাকিলে আৰু বৃহস্পতিবাৰত স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং হ'ব আৰু ইয়াৰ জৰিয়তে আমি খুব খৰতকীয়াভাৱে আমি প্ৰজেক্টসমূহ আগুৱাই নিম আৰু এই প্ৰজেক্টসমূহ আগতে আমি যি অভিযোগবিলাক শুনি আছিলোঁ যে 15খন টেবুল বাগৰিব লাগে 20খন টেবুল বাগৰিব লাগে এই সমস্যাখিনি ইয়াৰ দ্বাৰা দূৰ কৰা হৈছে আৰু লগে লগে প্ৰজেক্টবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিসকল আমাৰ ডাইৰেক্টৰ আছে বা PWD বিভাগৰ ক্ষেত্ৰত টেকনিক্যাল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত চিফ ইঞ্জিনিয়াৰ আছে তো প্ৰথম অনুমোদনটো এই কমিটিত হ'ল হোৱাৰ পাছত এইবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই ডাইৰেক্টৰবিলাকে পোনপটীয়াভাৱে তেওঁলোকৰ বিল বা FOC তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টলৈ তেওঁলোকে ট্ৰেজাৰীলৈ পঠাব পাৰিব ড্ৰ কৰিব পাৰিব তাৰ কাৰণে আকৌ ডিপাৰ্টমেণ্টলৈ ফাইল অহাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব বুলি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তো এইকেইটাই আছিল আমাৰ আজিৰ হয় 10 কোটিৰ পৰা 100 crore এপ্ৰাইজেল স্পেচিয়েল ষ্টেণ্ডিং কমিটিটো হ'ল যে তেওঁলোকে প্ৰজেক্ট এপ্ৰাইজেল কৰিব এপ্ৰুভেলটো CM লেভেলত হয় এইখিনি হয় হ'ব গতিকে আজি ইয়াক আনুষ্ঠানিক ৰূপ দিয়া গৈছে ইয়াৰ কাৰণে যি আনুষ্ঠানিক অধিঘোষণা আছিল অধিঘোষণাখনত আজি অনুমোদন জনাইছে কেবিনেটে কিবা প্ৰশ্ন থাকিলে আমি ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত প্ৰত্যেক শিশুৰ শিক্ষাৰ অধিকাৰটো সেইটো ফাণ্ডামেণ্টেল বা মৌলিক অধিকাৰ বুলি কোৱা হৈছে আমি এতিয়াও আমাৰ যিটো গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এইটো আমি এতিয়াও 100% এচিভ কৰিব পৰা নাই এইটো আমাৰ 91%ত আছে যে আমি 100% এচিভ কৰিবলৈ হ'লে আমি খুব তৎপৰ হ'ব লাগিব তৃণমূল পৰ্যায়ত অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তো সেই এনৰোলমেণ্টটো এই কমিটিখনে চাব যে কোন ল'ৰা ছোৱালী শিক্ষাৰ পোৱা নাই বা তেওঁলোক বাহিৰত থাকি গৈছে আমাৰ ড্ৰপ আউট ৰেটটো বহুত হাই নামভৰ্তি কৰে কিন্তু আকৌ স্কুলৰ পৰা ওলাই যায় তেওঁলোকৰ ড্ৰপ আউটটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ বা কি সমস্যা হৈছে 3 নম্বৰ টিচাৰ এটেণ্ডেঞ্চ বহু জেগাত আমাৰ অভিযোগ শুনো যে শিক্ষকসকল অনুপস্থিত বা শিক্ষক নাই এই কমিটিখনে টিচাৰ এটেণ্ডেঞ্চো চাব ষ্টুডেণ্ট এটেণ্ডেঞ্চো চাব আমি শিক্ষানুষ্ঠানবিলাকলৈ পৰ্যায়ক্ৰমে বিভিন্ন সময়ত বিভিন্ন গ্ৰাণ্ট দিওঁ তেওঁলোকৰ এটা এনুৱেল মেইনটেনেঞ্চৰ কাৰণে জেনেৰেল গ্ৰাণ্ট দিওঁ শিক্ষা খেলা ধূলাৰ সামগ্ৰীৰ কাৰণে গ্ৰাণ্ট দিওঁ কিন্তু তাৰ পাছতো আমি সময়ে সময়ে শুনিবলৈ পাওঁ যে স্কুলত ডেস্ক বেঞ্চ নাই সেই স্কুল এখন চলি আছে আজি 40 বছৰ 50 বছৰ কিন্তু এতিয়াও ডেস্ক বেঞ্চ নাই এতিয়া কিয় নাই ডেস্ক বেঞ্চ সেইখিনি কথাও চাব আৰু স্কুল বোলা বস্তুটো হ'ল ই সম্পূৰ্ণৰূপে এটা চৰকাৰী অনুষ্ঠান নহয়
এইটো এটা কমিউনিটি ইনষ্টিটিউশ্যন আৰু আমাৰ নিউ এডুকেশ্যন পলিচি ৰাইট টু এডুকেশ্যন এক্ট দুয়োটাতে কমিউনিটি মবিলাইজেশ্যনৰ কথা কোৱা হৈছে অৰ্থাৎ কমিউনিটি ৰিচোৰ্চ মবিলাইজেশ্যনৰ কথা কোৱা হৈছে এতেকে স্কুল এখনত যদি ডেস্ক বেঞ্চ নাই তেনেহ'লে তাৰ কাৰণে ৰিচোৰ্চ মবিলাইজেশ্যন আমি তৃণমূল পৰ্যায়তে কৰিব পাৰোঁ আমাৰ 15 ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট আছে পঞ্চায়তসমূহলৈ কোনোবা ডাটা ওলাই আহিব পাৰে আমাৰ LP স্কুলবিলাকত গাৰ্জেন অভিভাৱক শিক্ষক মিলি পেলাই আমাৰ সভা অনুষ্ঠিত নহয় অনুষ্ঠিত হ'লে তাতো আমি বহু সমস্যা সমাধান কৰিব পাৰোঁ তো স্কুল কৰ্তৃপক্ষ আৰু গাৰ্জেন অভিভাৱকৰ মাজৰ যিখন মিটিং হ'ব লাগে সেই মিটিংখন অনুষ্ঠিত কৰোৱাৰ ক্ষেত্ৰতো এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিখনে কাম কৰিব আমাৰ মিড ডে মিল প্ৰগ্ৰেম চলি আছে এই মিড ডে মিলৰ ক্ষেত্ৰতো বহুত সময়ত কিবা কিবি অভিযোগ শুনা যায় গতিকে মিড ডে মিল প্ৰগ্ৰেমটো এই কমিটিখনে তেওঁলোকে চোৱা চিতা কৰিব বিনামূলীয়া পাঠ্যপুথি দিয়া হৈছে এইটো ৰূপায়ণ হৈছে নে হোৱা নাই বিনামূলীয়া ইউনিফৰ্ম দিয়া হৈছে এইটো ৰূপায়ণ হৈছে নে হোৱা নাই এই গোটেই কথাবিলাক তৃণমূল পৰ্যায়ত এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিখনে চোৱা চিতা কৰিব নাই এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব যে আমাক পুনৰ কৈছোঁ আমাৰ স্বাস্থ্য বিভাগে গোটেই কোভিড চিটুৱেশ্যনটো তেওঁলোকে মনিটৰিং কৰি আছে তেওঁলোকৰ পৰা যেতিয়াই আমাৰ পৰিস্থিতিটো উন্নত হ'ব স্বাস্থ্য বিভাগৰ পৰা যেতিয়া অনুমতি পাম সেই অনুমতি সাপেক্ষে স্কুল খোলা নোখোলাৰ সিদ্ধান্ত ল'ব